Hi guys, welcome back to my YouTube channel. আশা কৰোঁ আপোনালোক সকলোৱে ভাল আছে। তো আজি ভিডিঅ'টো অলপ বেলেগ হ'ব। তো আপোনালোকে সকলোৱে হয়তো গম পাইছেই দাদাৰ বিয়া। সকলোৱে ভাবি আছে মোৰ বিয়া বুলি। বহুতে মোক মেছেজ দিছে যে কাৰ বিয়া বুলি। তো মই আজি ইয়াতে ভালকে ক'লোঁ যে মোৰ বিয়া নহয়, মোৰ দাদাৰ বিয়া। অলৰেডি দুটা ভিডিঅ'ত মই জনাই দিছোঁ যে মোৰ দাদাৰ বিয়া। তো দাদাৰ বিয়াৰ কাৰণে শ্বপিং কৰিছোঁ আৰু বস্তুখিনি আপোনালোকক মই এটা ভিডিঅ'ত দেখুৱাইছোঁ যে কইনাৰ কাৰণে কি আনিছোঁ জোৰোণত দিবলৈ। তো আজি সেই বস্তুখিনি মই দেখুৱাম যে মই কেনেকৈ পেক কৰোঁ, ক'ত ভৰাওঁ ক'ত নভৰাওঁ, আৰু পেক কৰিবলৈ কি আনিছোঁ। তো সেইকাৰণে আজি ভিডিঅ'টো মই বনালোঁ। আমাৰ দাদাৰ বিয়াৰ সকলো বস্তুখিনি মই আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম। তো ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব। তো ভিডিঅ'টো লাষ্টলৈকে চাই থাকক। তো এনেকুৱা ধৰণৰ এটা বেগ আনিছোঁ। এইটো ট্ৰলি হয়, বহুত ধুনীয়া হয় আৰু বহুত হেভি হয় ট্ৰলিটো। এইটো দাদাই আনিছিল। তো এইটোতে আমি গোটেইখিনি বস্তু ইয়াতে ভৰাম। তো মই আপোনালোকক দেখুৱাই আছোঁ। তো কাপোৰখিনি আৰু কসমেটিকৰ বস্তুখিনি পেক কৰা হৈ গ'ল। নেক্সট মই আপোনালোকক দেখুৱাম গহনাখিনি। এইখন এখন নেকলেছ হয় গ'ল্ডৰ কইনাৰ কাৰণে। আৰু লৈছোঁ শাখাতে আমি সোণা দি বান্ধি লৈছোঁ। ইয়াতে শাখাত সোণা লগোৱা আছে। আৰু এটা হ'ল ৰিং আঙুঠি, এইটো গ'ল্ডৰ আঙুঠি হয়। এইখিনি হৈছে গহনা। সো গাইজ, এয়াই হৈছে আজিৰ ভিডিঅ'টো কেনেকুৱা পালে নিশ্চয় কমেণ্টত জনাব, আৰু ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব। আৰু এতিয়ালৈকে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ ছাবস্ক্ৰাইব কৰি দিব, আৰু আগলৈ মোৰ ভিডিঅ' পাবলৈ কাষতে থকা বেল বাটনটো প্ৰেছ কৰি দিব, যাতে মই যেতিয়াই ভিডিঅ' আপলোড কৰোঁ আপোনালোকে ন'টিফিকেশ্যন পাই যায়। আৰু তো আজিৰ ভিডিঅ'টো লাষ্টলৈকে চোৱাৰ বাবে থেংক ইউ ছ' মাছ। বাই।